নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যিখন ঘৰৰ মহিলাই প্ৰতিদিনে এইকেইটা কাম কৰে সেইখন ঘৰ কেতিয়াও দুখীয়া হ'ব নোৱাৰে সেইখন ঘৰত মাতা লক্ষ্মীৰ লগতে ভগৱান শ্ৰীহৰিৰ পৰম কৃপা থাকে যাৰ ফলত কোনোদিনেই একো বস্তুৰে অভাৱ অনাটন নহয় সেইখন ঘৰত মহিলাগৰাকীৰ কৰ্মৰ জৰিয়তে সেইখন ঘৰৰ সৌভাগ্য মুকলি হয় সেই ঘৰৰ সদস্যসকলে যি কাম কৰে সেই কামতে সফলতা আহে বিশেষকৈ মহিলাগৰাকীৰ কৰ্মৰ ফলত স্বামী সৌভাগ্য আহে আৰু সন্তানৰ উন্নতি হয় এখন গৃহস্থী ঘৰত মহিলাগৰাকীয়ে কৰা কিছুমান কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিয়েই সেই ঘৰৰ উন্নতি বহু পৰিমাণে নিৰ্ণয় হয় আপুনি হয়তো দেখিছে কিছুমানৰ ঘৰত স্বামী বা ঘৰৰ অন্য সদস্যসকলৰ উপাৰ্জন ভাল ধন টকা পইচা বহু পৰিমাণে আহে কিন্তু ধন টকা পইচা যি বাটেৰে আহে আকৌ সেই বাটেৰেই ওলাই যায় সৰহীয়া উপাৰ্জন থকাৰ পাছতো নাটনি নকমে এনেবোৰ কাৰ্য কিয় হয় জানেনে এনেবোৰ কাৰ্য ঘৰৰ মূল মহিলাগৰাকীৰ কিছুমান সৰু সৰু ভুল কৰ্মৰ বাবেই হয় এখন ঘৰৰ মহিলাগৰাকীক লক্ষ্মীৰ স্বৰূপ বুলি মনা হয় বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ মহিলাগৰাকীয়ে যদি জানি বা অজানিতে নিজৰ ঘৰত কিছুমান সৰু সৰু ভুল কৰি থাকে সেইখন ঘৰৰ প্ৰতি মাতা লক্ষ্মী ক্ষোভিত হয় যাৰ ফলস্বৰূপে ঘৰৰ পৰা মাতা লক্ষ্মী আঁতৰি যায় আৰু ঘৰত অভাৱ অনাটনে দেখা দিয়ে ঘৰলৈ অহা ধন টকা পইচা বেছি দিনৰ বাবে ৰৈ নাথাকে কিবা নহয় কিবা সমস্যা আহি ঘৰৰ পৰা সাঁচতীয়া ধনো খৰচ হৈ আনৰ ওচৰত হাত পাতিবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰৰ মহিলাগৰাকীয়ে প্ৰতিদিনে কোনকেইটা কাম কৰা উচিত আৰু এখন ঘৰত মহিলাগৰাকীয়ে কোনসমূহ কাম ভুলতো কৰিব নালাগে মহিলাগৰাকীয়ে কৰা কি কামৰ জৰিয়তে স্বামীৰ সৌভাগ্যৱান হয় লগতে সন্তানৰ উন্নতি হয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি মহিলাসকলে সেইসমূহ কামৰ জৰিয়তে ঘৰলৈ উন্নতি আনি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক এগৰাকী গৃহিণীয়ে প্ৰতিদিনে তেওঁ কৰা কোনসমূহ কামৰ জৰিয়তে ঘৰখনৰ উন্নতিৰ দিশত আগবাঢ়ে লগতে জানিবা অজানিতে কোনবোৰ কাম এগৰাকী মহিলাই ঘৰত কৰিব নালাগে অৰ্থাৎ গৃহস্থী ঘৰত কোনসমূহ ভুল কাম কেতিয়াও মহিলাই কৰিব নালাগে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এগৰাকী মহিলা হৈছে ঘৰখনৰ অন্নদাত্ৰী নাৰীগৰাকীয়ে অন্ন দিলেহে বাকী সদস্যসকলে খাবলৈ পায় যিদৰে লক্ষ্মী মাতাই প্ৰতিটো জীৱৰ বাবে অন্ন দিয়ে বা প্ৰতিখন ঘৰক ধনী বা দুখীয়া কৰে ঠিক তেনেকৈ ঘৰৰ মহিলাগৰাকী হৈছে ঘৰখনৰ অন্নদাত্ৰী বা লক্ষ্মী স্বৰূপা যাৰ হাতৰ অন্নৰ দ্বাৰা ঘৰৰ অন্য সদস্যসকলৰ পেটৰ ভোক নিবাৰণ হয় সেই অন্ন লাগিলে যিয়েই নানক কিয় কিন্তু ঘৰৰ মহিলাগৰাকীৰ দ্বাৰাহে দিয়া হয় যিখন ঘৰত মহিলা নাথাকে সেইখন ঘৰত যিমানেই বস্তু নাথাকক বা যিমানেই ধনী নহওক কিয় সেইখন ঘৰত কেতিয়াও হিচাপ নাথাকে আৰু ঘৰখনত কিবা অসম্পূৰ্ণ যেন অনুভৱ হয় সেয়েহে ঘৰৰ নাৰীগৰাকীক লক্ষ্মীৰ লগত তুলনা কৰা হয় সেই নাৰীগৰাকীয়ে যদি নিজৰ ঘৰত কিছু নিয়ম নীতিৰ মাজেৰে মানি চলি প্ৰতিদিনেই পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কিছুমান কাম কৰে সেইখন ঘৰত মাতা লক্ষ্মীৰ কৃপা থাকে আৰু মাতা লক্ষ্মীৰ কৃপাত সেই ঘৰলৈ ধন টকা পইচাৰ আগমন হয় অৱশ্যে মহিলাই যে অকল নীতি নিয়ম মানিব লাগিব সেই কথা নহয় কিছু ক্ষেত্ৰত পুৰুষজনেও সাৱধান হৈ কিছু নিয়ম নীতি মানি চলিলেহে ঘৰখনত সুখ শান্তিয়ে বিৰাজ কৰে পুৰুষ মহিলা দুয়োজনৰ কৰ্মৰ ওপৰত নিৰ্ণয় কৰিহে এখন ঘৰত সুখ শান্তি আহে কিন্তু নাৰীগৰাকীয়ে যদি কিছু ক্ষেত্ৰত সতৰ্ক আৰু সংযমী হৈ চলে তেনে সন্তানৰ উন্নতিৰ লগতে স্বামীৰ সৌভাগ্য বৃদ্ধি হয় এক নম্বৰতে হৈছে শাস্ত্ৰমতে যিখন ঘৰৰ নাৰীয়ে সূৰ্যোদয়ৰ পূৰ্বে বিচনা ত্যাগ কৰি উঠি ঘৰ চোতাল সাৰি স্নান কৰি প্ৰতিদিনেই ঘৰৰ প্ৰতিটো কোঠাত বা প্ৰতিটো ঠাইত পানী ছটিয়াই সেই ঘৰত কেতিয়াও অপশক্তিয়ে খোপনি পুতিব নোৱাৰে পুৱা সোনকালে উঠি দুৱাৰ খোলাৰ বাবে সেইখন ঘৰত পুৱাৰ মুক্ত বায়ু প্ৰৱেশ কৰাত বেমাৰ ব্যাধিৰ সমস্যা কম হয় ইয়াৰ উপৰিও যিখন ঘৰৰ পুৰুষ বা অন্য সদস্যসকলে বাঢ়ি চোতাল বা বাঢ়ি ঘৰ গচকিবলগীয়া নহয় সেই ঘৰৰ সদস্যসকলৰ ভাগ্যত
অপশক্তিয়ে ক্ৰিয়া কৰিব নোৱাৰে ফলত তেওঁলোকৰ ভাগ্যত সফলতা আহে যিখন ঘৰৰ মহিলাগৰাকীয়ে প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ আগে আগে উঠি এই কাম কৰে সেইখন ঘৰত লক্ষ্মী দেৱী বাস হয় আৰু সেই ঘৰৰ উন্নতি দিনে দিনে বেছি হয় 2 নম্বৰতে হৈছে যিখন ঘৰৰ মহিলাগৰাকীয়ে অৰ্থাৎ মুখ্য মহিলাগৰাকীয়ে প্ৰতিদিনে পুৱা স্নান কৰাৰ সময়ত সূৰ্য দেৱতাৰ বাবে জল অৰ্পণ কৰি প্ৰণাম জনাব পাৰে সেইখন ঘৰলৈ জ্ঞানৰ পৰিসৰ বেছি আহে আৰু সেইখন ঘৰত ৰোগ ব্যাধিৰ সমস্যা কম হয় কাৰণ সূৰ্য নাৰায়ণ হৈছে ৰোগ ব্যাধি নাশ আৰু জ্ঞান বুদ্ধিৰ দেৱতা পুৱাতে যদি ঘৰৰ মুখ্য মহিলাগৰাকীয়ে সূৰ্য প্ৰণাম কৰি জল অৰ্পণ কৰে তেনে সেই সূৰ্য ঘৰৰ প্ৰতি শুভ দশা পৰিব ফলত সেইখন ঘৰৰ সদস্যসকলৰ জ্ঞানৰ প্ৰভাৱ বেছি হ'ব শাস্ত্ৰ অনুসৰি ঘৰৰ মূল মহিলাগৰাকীয়ে এনে কাৰ্য কৰাৰ ফলত সন্তানৰ জ্ঞান বৃদ্ধি হয় পঢ়া শুনাত আগবঢ়া হয় এই কাম যদি প্ৰতিগৰাকী মাতৃয়ে পুৱা সোনকালে স্নান কৰি কৰিব পাৰে তেনে সন্তানৰ শিক্ষাৰ দিশত উন্নতি হৈ পঢ়াৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হয় অৱশ্যে এই কথা ঠিক বহুতে ভাবিব পাৰে যে আমি বাথৰুমত স্নান কৰোঁ সূৰ্য প্ৰণাম বা জল অৰ্পণ কেনেকৈ কৰিম আপুনি য'তেই স্নান নকৰিলেও সূৰ্য প্ৰণাম কৰিব পাৰে আপুনি গা ধুই আহি এটা তামৰ পাত্ৰত কিছু পানী লৈ সূৰ্যৰ ফালে মুখ কৰি সূৰ্যক স্মৰণ কৰি পানী দিব পাৰে যিগৰাকী মহিলাই প্ৰতিদিনে এই কাম কৰে তেওঁ সন্তান আৰু স্বামীক লৈ নিজে সুখী হ'ব পাৰে 3 নম্বৰতে হৈছে যিখন ঘৰৰ মহিলাই পুৱা স্নান কৰি ভগৱানৰ চৰণত ধূপবন্তি জ্বলাই ঘৰখনৰ মংগলৰ বাবে মংগল কামনা কৰি ভগৱানক প্ৰাৰ্থনা কৰে সেইখন ঘৰত কেতিয়াও বিপদ বিঘিনি আহিব নোৱাৰে জানি আচৰিত হ'ব যে যিখন ঘৰৰ মহিলাই পুৱা স্নান কৰি একো নোখোৱাকৈ ভগৱানৰ চৰণত বন্তি জ্বলাই ঘৰৰ মংগল কামনা কৰে সেইখন ঘৰৰ সুৰক্ষা স্বয়ং ভগৱানে দিয়ে সেইখন ঘৰৰ সদস্যৰ বিপদ বিঘিনি কাট খাই যায় আৰু ভাগ্যত থকা দোষ খণ্ডন হৈ সেই ঘৰৰ সদস্যসকলৰ ভাগ্য উদয় হয় আমি বহুতেই এইটো ভুল কৰোঁ যে কিবা এটা বিপদ অহাৰ পাছতহে বা ভয় খোৱাৰ পাছতহে ভগৱানক ভাবি বন্তি খৰচা দিয়াৰ কথা চিন্তা কৰোঁ আচলতে সেই কথা একেবাৰে ভুল কিবা এটা হোৱাৰ পাছত স্বয়ং ভগৱানেও একো কৰিব নোৱাৰে সেয়েহে যদি পুৱা স্নান কৰাৰ পাছত ঘৰৰ মহিলাগৰাকীয়ে যদি ভগৱানৰ নামত ঘৰতে এগছি বন্তি ঘৰখনৰ মংগলৰ বাবে জ্বলায় তেনে ভগৱান সেই ঘৰৰ প্ৰতি সন্তুষ্ট থাকে ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰৰ তুলসী গছ আছে তেনে প্ৰতিদিনেই সন্ধিয়া তুলসীৰ তলত এগছি বন্তি জ্বলাওক প্ৰতিদিনে তুলসীৰ তলত বন্তি জ্বলালে ঘৰলৈ ধন টকা পইচাৰ আগমন হয় লগতে বেমাৰ ব্যাধিৰ সমস্যা নাইকিয়া হয় প্ৰতিদিনে ঘৰৰ মহিলাগৰাকীয়ে পুৱা আৰু সন্ধিয়া এই দুগছ চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিব পাৰিলে তেনে সেইখন ঘৰত স্বৰ্গ সুখ হয় শাস্ত্ৰই মত পোষণ কৰিছে সেইখন ঘৰলৈ বিপদ বিঘিনি কেতিয়াও নাহে সেইখন ঘৰত সুখ সমৃদ্ধি সদায় থাকে হয়তো এই কথা বহুতে বেয়াকৈ ভাবিব পাৰে কিন্তু যিসকলে কৰি আছে এই কাম তেওঁলোকে ফল সুন্দৰভাৱে পাই আছে আৰু তেওঁলোকে সকলো সুখৰ অধিকাৰী হোৱাৰ সুযোগ পাইছে 4 নম্বৰতে হৈছে যিখন ঘৰৰ মহিলাগৰাকী অত্যন্ত চাফ চিকুণ তেওঁ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে লেতেৰা হোৱাৰ মাত্ৰকেই এলাহ নকৰি চাফ চিকুণ কৰি ৰাখে সেইখন ঘৰত কেতিয়াও ৰোগ ব্যাধিয়ে বিশেষ বিপদ আনিব নোৱাৰে আৰু সেইখন ঘৰত মাতা লক্ষ্মীৰ কৃপা সদায় থাকে মাতা লক্ষ্মী হৈছে শান্তিপ্ৰিয় আৰু চাফ চিকুণ যিখন ঘৰত চাফ চিকুণ নাথাকে তাত কেতিয়াও মাতা লক্ষ্মীয়ে বাস নকৰে যিখন ঘৰৰ মহিলাগৰাকীৰ গাত চাফ চিকুণৰ গুণটো আছে সেইখন ঘৰত লক্ষ্মীৰ কৃপা সদায় থাকে সেয়েহে খোৱা বোৱা বাচন বৰ্তন জোঠা বস্তু বেছি সময় ঘৰত কেতিয়াও ৰাখি থ'ব নালাগে এনে কাৰ্যৰ দ্বাৰা ঘৰলৈ বিপদ বিঘিনি আহে ইয়াৰ উপৰিও যেতিয়া ঘৰৰ মহিলাগৰাকীয়ে খাদ্য ৰান্ধি ঘৰৰ সদস্যসকলৰ বাবে খাদ্য বাঢ়ে বা ভাগ কৰে তেতিয়া যি সদস্যই যিমান খাদ্য খাব পাৰে সিমান খাদ্য দিব লাগে যদি কৃপণালী কৰি খাব পৰা কমায় আৰু খাব নোৱাৰাক বেছিকৈ দি অন্ন নষ্ট কৰি কাৰোবাৰ পেটৰ ভোক থাকি যায় তেনে সেই ঘৰৰ উন্নতি কেতিয়াও নহয় শাস্ত্ৰমতে প্ৰতি জীৱৰ শৰীৰত এটা আত্মা থাকে সেয়া হৈছে ভগৱানৰ অংশ যদি খাদ্যৰ বাবে আত্মাই কষ্ট পায় তেনে সেই কাৰ্যত ভগৱানৰ দোষ হয় ফলত অন্নৰ নাটনি আহে সেই ঘৰলৈ মহিলাগৰাকীয়ে ঘৰখনৰ উন্নতিৰ বাবে এই কথাত অধিক গুৰুত্ব দিয়াটো অত্যন্ত দৰকাৰী হৈ পৰে 5 নম্বৰতে হৈছে যিগৰাকী নাৰী মৃদুভাষী
আৰু কোমল মাতৰ হয়, অন্ন ৰন্ধা বা দিয়াৰ সময়ত কটু কথা কটু বাক্য ব্যৱহাৰ নকৰে, ঘৰৰ সকলোকে সমতাৰ চকুৰে চাই, সেই নাৰীৰ হাত খালি কেতিয়াও নহয়। ইয়াৰ উপৰিও যিখন ঘৰৰ নাৰীগৰাকীয়ে স্বামীক ভক্তি কৰি স্বামীক শুশ্ৰূষা আৰু স্বামীৰ প্ৰতি সৎ হৃদয় থাকে, সেই নাৰী কেতিয়াও বিপদত পৰিব নোৱাৰে। তেনে নাৰী মহা সৌভাগ্যৱান হয়। তেওঁ জীৱনত কেতিয়াও দুখ কষ্ট নহয়। অন্যহাতে যিগৰাকী নাৰীয়ে স্বামী নিন্দা, স্বামীক মিছা কথা কয়, স্বামীক লুকুৱাই স্বামীৰ বেয়া বদনাম আনৰ আগত কয়, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। শাস্ত্ৰ অনুসৰি তেনে নাৰী সোনকালে স্বামীহাৰা হ'বলগীয়া হয়। যিগৰাকী নাৰী এইকেইটা গুণৰ অধিকাৰী হয়, সেইগৰাকী নাৰীৰ কৰ্মৰ জৰিয়তে মাতা লক্ষ্মী সন্তুষ্ট হয় আৰু স্বামীৰ ভাগ্য উদয় হয়, যাৰ ফলত সেইখন ঘৰত কোনোদিন দুখ দৰিদ্ৰতা নাহে। সুখ শান্তিয়ে সেইখন ঘৰত উজ্বলি উঠে। সেইখন ঘৰৰ সন্তান অতিকৈ ভাল হয় আৰু সেই ঘৰৰ সন্তানৰ যশ মান কীৰ্তি চাৰিওফালে বিয়পি পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যিখন ঘৰৰ মহিলাই এই 5টা গুণ থাকে, সেইখন ঘৰৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। স্বামী সৌভাগ্যশালী হৈ সন্তানৰ উন্নতি হয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।